ভগ্নাংশ ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ ভগ্নাংশৰ আজিৰ শিক্ষণীয় বিষয় প্ৰকৃত, অপ্ৰকৃত আৰু মিশ্ৰ ভগ্নাংশ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৫ টকা ১০ টকাৰ কিমান অংশ বাৰু? চিন্তা কৰিছানে? এৰা, ঠিকেই ভাবিছা। ৫ টকা ১০ টকাৰ ২ ভাগৰ ১ অংশ। ঠিক একেদৰে এটা বিস্কুট দুজন লগৰীয়াৰ সৈতে ভগাই ল'লে তোমাৰ ভাগত কিমান পৰিব বাৰু? এটা বিস্কুট দুজন লগৰীয়াৰ সৈতে তুমি ৩জন হ'লা, গতিকে বিস্কুটটো ৩ ভাগ হ'ব। গতিকে তোমাৰ এজনৰ ভাগত কিমান পৰিব বাৰু? ৩ ভাগৰ ১ অংশ। এতিয়া এই চিত্ৰটোলৈ চোৱাচোন। চিত্ৰটোত এটা অংশ চিন দি ৰখা হৈছে, নহয়নে? এই চিন দিয়া অংশটো গোলকটোৰ কিমান ভাগ বাৰু? এৰা, তোমালোকে ঠিকেই ভাবিছা। এয়া ২ ভাগৰ ১ অংশ। এতিয়া তোমালোকৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিছে যে এইবোৰক পূৰ্ণ সংখ্যাৰে প্ৰকাশ কৰিব পৰা হ'বনে নাই বাৰু? মনত পেলোৱা যে পূৰ্ণ সংখ্যা মানে হৈছে শূন্যকে আদি কৰি সকলোবোৰ স্বাভাৱিক সংখ্যা। আৰু এই পূৰ্ণ সংখ্যাবোৰেতো একোটা গোটা বস্তুকহে বুজায়, নহয়নে বাৰু? গতিকে এতিয়া এইবোৰক পূৰ্ণ সংখ্যাৰে প্ৰকাশ কৰিব পৰা নহয়। তেন্তে ইহঁতক কি সংখ্যাৰে প্ৰকাশ কৰিব পৰা যাব? ইহঁতক ভগ্নাংশৰে প্ৰকাশ কৰা হয়। যেনে এই চিত্ৰটোত চোৱাচোন। ইয়াত আমি এটি গোলকক 4টা ভাগত ভাগ কৰিছোঁ আৰু তাৰে 3টা অংশ লৈছোঁ। ইয়াক আমি ইংৰাজীত প্ৰকাশ কৰিলে হ'ব 3/4। অসমীয়াত ইয়াক কোৱা হ'ব 4 ভাগৰ 3 অংশ। এইবাৰ এই বস্তুটোক আমি 2টা সমান অংশত ভাগ কৰিছোঁ আৰু তাৰে এটা অংশ লৈছোঁ। গতিকে ই হ'ব 1/2। অসমীয়াত 2 ভাগৰ 1। এতিয়া চাওঁ লব আৰু হৰ কি। 3/5 এই ভগ্নাংশটোত 3 হৈছে লব আৰু 5 হৈছে হৰ, অৰ্থাৎ লব হৰতকৈ সৰু। গতিকে প্ৰকৃত ভগ্নাংশ য'ত লব সদায় হৰতকৈ সৰু হয়। উদাহৰণ 3/4। ইয়াত লব হৰতকৈ সৰু। প্ৰকৃত ভগ্নাংশৰ কেইটামান উদাহৰণ দিয়াচোন। চিন্তা কৰা আৰু 10 ছেকেণ্ড সময়ৰ ভিতৰত উদাহৰণ দিয়া। প্ৰকৃত ভগ্নাংশৰ কেইটামান উদাহৰণ: 3/4, 5/7, 4/6। এতিয়া চাওঁ অপ্ৰকৃত ভগ্নাংশনো কি, য'ত লব সদায় হৰতকৈ ডাঙৰ হয়। যেনে 8/5। ইয়াত লব হৰতকৈ ডাঙৰ। তোমালোকে আৰু কেইটামান উদাহৰণ দিয়াচোন। তোমালোকৰ বাবে 10 ছেকেণ্ড সময় দিয়া হৈছে। এই সময়ৰ ভিতৰতে কেইটামান উদাহৰণ নিজে উলিওৱা।
পাৰিছা নিশ্চয়। তেন্তে এইবাৰ আমি আলোচনা কৰোঁ মিশ্ৰ ভগ্নাংশৰ বিষয়ে। মিশ্ৰ ভগ্নাংশ য'ত এটা পূৰ্ণ সংখ্যা এটা প্ৰকৃত ভগ্নাংশৰ লগত লগ লাগি থাকে। যেনে 5n1/3 ইয়াক 5n1/3 বুলিও পঢ়া হয়। ইয়াত 5 পূৰ্ণ সংখ্যা যি 1/3 ভগ্নাংশটোৰ লগত লগ লাগি আছে। গতিকে এতিয়া মিশ্ৰ ভগ্নাংশৰ কেইটামান উদাহৰণ দিয়াচোন। নিশ্চয় পাৰিবা। চিন্তা কৰা আৰু 10 ছেকেণ্ড সময়ৰ ভিতৰত কেইটিমান উদাহৰণ নিজৰ বহীত লিখা। পাৰিলা নিশ্চয়। এতিয়া বাৰু আমি ইয়াত দেখা সংখ্যাসমূহৰ ভিতৰত প্ৰকৃত ভগ্নাংশবোৰ আঁতৰাই দিয়াচোন। এতিয়া ইয়াত থাকি যোৱা ভগ্নাংশবোৰ কেনেধৰণৰ ভগ্নাংশ বাৰু? নিশ্চয় ধৰিব পাৰিছা। এতিয়া ইয়াত থকা অপ্ৰকৃত ভগ্নাংশবোৰ আঁতৰাই দিয়া। কি দেখিলা? কেইটামান বিশেষ ধৰণৰ ভগ্নাংশহে ইয়াত বাকী থাকিল। ইয়াত থাকি যোৱা ভগ্নাংশসমূহ কোনবিধৰ ভগ্নাংশ বাৰু? এইবোৰ মিশ্ৰ ভগ্নাংশ নহয়নে বাৰু? এইখিনিলৈকে আমি কি কি শিকিলো? কোনো ভগ্নাংশৰ লব যদি হৰতকৈ সৰু হয় তেন্তে ই প্ৰকৃত ভগ্নাংশ। লব যদি হৰতকৈ ডাঙৰ হয় তেন্তে ই অপ্ৰকৃত ভগ্নাংশ। এটা পূৰ্ণ সংখ্যা এটা প্ৰকৃত ভগ্নাংশৰ লগত যদি লগ লাগি থাকে তেন্তে ই মিশ্ৰ ভগ্নাংশ। তেন্তে এই প্ৰশ্নকেইটিৰ উত্তৰ দিয়াচোন। প্ৰকৃত ভগ্নাংশ কি? অপ্ৰকৃত ভগ্নাংশ কি? মিশ্ৰ ভগ্নাংশ কি? এতিয়া আলোচনা কৰিম অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশৰ সম্পৰ্ক। উদাহৰণ দিছোঁ 8/3। ইয়াত লব 8, অৰ্থাৎ কোনো এটি বস্তুৰ 8টা অংশ লোৱা হৈছে। ইয়াত হৰ 3, অৰ্থাৎ এটি গোটা বস্তুক 3টা ভাগত ভগোৱা হয়। তাৰ মানে আমি বুজিব পাৰোঁ যে 3টা অংশ ল'লে আমি এটা সম্পূৰ্ণ বস্তু পাম। গতিকে এই 8টা ভাগত আমি 3টাকৈ অংশ যদি লওঁ তেন্তে আমি 2টা গোটা বস্তু লাভ কৰিম। অৰ্থাৎ এই অংশকেইটাৰ ভিতৰত 2টা সম্পূৰ্ণ বস্তু আমি লাভ কৰিম। গতিকে এই 2 সংখ্যাটো মিশ্ৰ ভগ্নাংশৰ পূৰ্ণ সংখ্যাৰ ঠাইত বহিব আৰু এই থাকি যোৱা 2টা অংশ লবৰ ঠাইত বহিব।
ভগ্নাংশটোৰ হৰ আছিল 3 সি নিজৰ ঠাইতেই বহিব গতিকে এটা অপ্ৰকৃত ভগ্নাংশৰ ৰূপান্তৰ ঘটি আমি এনে এটা ভগ্নাংশ পাইছো যাৰ প্ৰথম অংশ এটা পূৰ্ণ সংখ্যা আৰু শেষৰ অংশ এটা প্ৰকৃত ভগ্নাংশ গতিকে 8/3 is equal to 2n 2/3 এতিয়া তোমালোকে এই কেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ ভগ্নাংশৰ প্ৰত্যেকৰে 5টাকৈ উদাহৰণ দি এখন তালিকা তৈয়াৰ কৰা আৰু মিশ্ৰ ভগ্নাংশলৈ নিয়া 9/2 আৰু 11/4 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পাঠৰ শেষত তোমালোকলৈ আগবঢ়াইছো নেলছন মাণ্ডেলাৰ সেই বিখ্যাত উক্তি শিক্ষা আটাইতকৈ ডাঙৰ অস্ত্ৰ যিটোৰে পৃথিৱীখন সলনি কৰিব পাৰি